তাই আৰু তাইৰ মনে কিছু কথা পাতিছে, পুৰণি আৰু নতুন সময়ৰ কথা। ইণ্ডাকশ্যন অথবা গেছত হাঁহ মাংস বনোৱাৰ যুগত খৰিৰ জুইৰে বনোৱা মাংস খাবলৈ হেঁপাহ কৰিছে। পিছে ধুৱাই যোৱা আদিমকলীয়া পদ্ধতিটোক আজিকালিৰ আধুনিক সমাজে স্ম'ক ফ্লেভাৰ বুলিও নামাকৰণ কৰে। ৱাশ্বিং মেচিনত কাপোৰ ধোৱাৰ সময়ত পুখুৰীৰ পাৰত খাৰ চাবোনেৰে কাপোৰ ধোৱা দিনবোৰলৈ মন মেলিছে। ট্ৰলি বেগত কিতাপ ভৰাই স্কুললৈ যোৱা এতিয়াৰ দিনত টিঙৰ বাকচত কিতাপ নিয়া দিনবোৰৰ কথা ভাবিছে। শাৰী পাতি বুফে প্ৰক্ৰিয়াত ডিছপ'জিবল প্লেটত খোৱাৰ জামানাত মাটিৰ মজিয়াত বহি কলপটুৱাৰে বনোৱা দোনত খোৱাৰ আমেজ বিচাৰিছে। আধুনিকতাৰ পম খেদি ফ্ৰিজৰ শীতল পানীত মাটি কলহৰ পানীৰ গোন্ধ বিচাৰিছে। চহৰৰ বৃহৎ কায় অট্টালিকাবোৰৰ মাজত বোকাময় আলিবাটবোৰ বিচাৰি ফুৰিছে। মিক্সাৰ গ্ৰাইণ্ডাৰৰ হুলস্থুলীয়া শব্দৰ আঁৰত যেন ঢেঁকীটোৱে মাতা সেই হেঁপাহৰ মাতটি শুনিবলৈ মন মেলিছে। আধুনিক মেচিনেৰে ধান মৰণা দিয়াৰ যুগত পথাৰত কৃষকৰ সৈতে গৰুহাল চাবলৈ চকুজুৰিয়ে হাবাথুৰি খাইছে। চহৰৰ মাজত আধুনিকতাৰ পম খেদি নিঃশেষ হ'ব খোজা গাঁওবোৰক বিচাৰিছে। হাতশাল তাঁতশালৰ খিটখিটনি বিচাৰিছে। ডেষ্টিনেশ্যন ৱেডিঙৰ জামানাত তামোল পাণ দি নিমন্ত্ৰণ কৰা বিয়া এখন আকৌ এবাৰ চাব বিচাৰিছে। মুঠৰ ওপৰত 2025তো তাই 70-80 দশকৰ পুৰণি সোৱাদবোৰ বিচাৰিছে। মনৰ মূল পৃষ্ঠাতচোন ইতিহাসে বুৰবুৰণি তুলিছে। অনলাইন গেমছৰ যুগত পাঁচগুটি মাৰ্বল অলং দলং খেলাৰ হেঁপাহ জাগিছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰেম হোৱাৰ সময়ত আকৌ এবাৰ চিঠিৰ আদান প্ৰদানেৰে প্ৰেমক জীয়াই তুলিব বিচাৰিছে। নিউট্ৰেল পৰিয়ালৰ কালত যৌথ পৰিয়ালৰ একতাৰ আঁতডাল বিচাৰিছে। চহৰৰ অট্টালিকাবোৰৰ চৌহদত বজাৰত কিনিবলৈ পোৱা কৃত্ৰিম মাঘৰ মেজিৰ লেলিহান শিখাবোৰৰ আঁৰত কেঁচা বাঁহৰ শিলৈৰ শব্দ শুনিবলৈ মন মেলিছে। ৰেপ, পপ, পাশ্চাত্যৰে খলকনি তোলা সংগীতৰ দিনত বৰগীত, ৰাভা আৰু জ্যোতি সংগীতৰ সুৰ সমলৈ বিচাৰিছে। চিপছ, নুডলছ, ক'ল্ড ড্ৰিংকছৰ বৰ্তমানত ক'ৰবাত পিঠা, লাড়ু আৰু জহা ধানৰ জোৰণি খোৱাৰ জুতি বিচাৰিছে। গাড়ী মটৰৰ ভিৰত য'ত ৰাস্তাত খোজ দিবও নোৱাৰি, তেনে স্থলত দূৰণিবতীয়া বাট খোজ কাঢ়ি ফুৰিবলৈ মন মেলিছে। বজাৰৰ অভৌতিক ফুল আৰু মেহেন্দিৰ ৰঙত কপৌ তগৰৰ মনজোৰা সুবাস আৰু জেতুকা পাতৰ ভুল বিচাৰিছে। তাহানিৰ কথাবোৰ এতিয়া মাথো বুৰঞ্জী। ইতিহাস হৈ পৰা কথাবোৰক বৰ্তমানত বিচাৰিছে। পিছে ভাবিবলৈ আৰু সপোন দেখিবলৈ কিহৰনো দাড়ি কমা? আৰু ভাবি ভাবি ৱাদিহ নোপোৱা কথাবোৰৰ অন্তত তাই যতীন্দ্ৰনাথ দুৱৰাৰ অতীতক যোৱাহে পাহৰি কবিতাৰ দুষাৰমান মনত পেলালে। সময়ৰ প্ৰতিশোধ কোনে বাধা দিব? জগতত অকলশৰীয়া। যাওক উটি যেনি তেনি সোঁতৰ লগত মেলি দিয়া নাৱৰীয়া। এক অনুভৱ।